আপোন কৰি লৈ আঁতৰি যোৱাজন নহয়, আজীৱন লগত থকাজন বিচাৰোঁ। মাছ ৰাতিলৈ কথা পাতি কেয়াৰ দেখুওৱাজন নহয়, সদায় বুকুৰ মাজত ৰাখি মনৰ কথা কোৱাজন বিচাৰোঁ। ইমানো সহজ নহয় নিজৰ ইচ্ছামতে জীৱন জীয়াই থকাটো। আপোন মানুহবোৰেও হিংসা কৰে যেতিয়া আমি নিজৰ বাবে জীয়াই থাকিবলৈ লওঁ। এটি সুখে মানুহক গোটেই জীৱন নহহুৱায়, কিন্তু এটি দুখে মানুহক গোটেই জীৱন কন্দুৱায়। জীৱনটোৰ পৰা এটা কথাই শিকিলোঁ, নিজক লৈ সুখী হ'ব লাগে আৰু কাৰোৰ পৰা একো আশা কৰিব নালাগে। জীৱনটোত কি চলি আছে একো গম নাপাওঁ, মাথো শুই বহি দিন পাৰ কৰি আছোঁ, ইয়াৰ বাহিৰে আৰু একো নাজানো। আজিৰ এই স্বাৰ্থৰ পৃথিৱীত ভাল বেয়া বুলি একো নাই। তুমি যাক সুখী কৰিব পাৰিবা তেওঁৰ বাবে তুমি ভাল, আৰু যাক সুখী কৰিব নোৱাৰিবা